গুণোৎসৱৰ কাৰণে আহিছোঁ শিৱসাগৰ চৰকাৰী বিদ্যালয়ত মই গুণোৎসৱৰ অংশগ্ৰহণ কৰি সেইকাৰণে আহিছোঁ আহোঁতে আমাৰ অফিচাৰবিলাকৰ লগত কথা পাতিছোঁ আৰু মানে হয় ছাৰ শেহতীয়া প্ৰধানকৈ অইল ইণ্ডিয়া ONGCৰ এই গোটেই বিষয়বিলাক লৈ পেলাই আলোচনা চলি আছে যে নিৰাপত্তা বিষয় লৈ কথাখিনি আহিছে নেকি ছাৰ বিভিন্ন বিষয়ত আমি আলোচনা কৰিছোঁ হয় ছাৰ অভিয়াছলি নিৰাপত্তা দিশৰ কথাখিনিতো আমি পাতিমেই গতিকে সমাজ শৃংখলাৰ কাৰণে দেশৰ ভালৰ কাৰণে কিখিনি হ'ব লাগে এইখিনিকে আলোচনা কৰা হৈছে আৰু আমাৰ অফিচাৰবিলাকৰ মাজত আৰু এটা কথা আছিলে যে শেহতীয়াকৈ আলফালে যোৱাৰ নতুন প্ৰজন্মৰ মাজত এটা প্ৰৱণতা আহিছে প্ৰায় বিশেষকৈ উজনি অসমত খুব গৈছে এই কথাটো লৈ পেলাই হয় প্ৰৱণতা দেখিছোঁ আমিও এই বিষয়ে নিশ্চয় অসমৰ ৰাইজে সিদ্ধান্ত ল'ব ছাৰ মুখ্যমন্ত্ৰীয়ে এটা মন্তব্য কৰিছিলে যে আৰক্ষীক কৈছে যে আলফাৰ বিৰুদ্ধে অভিযান চলোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াতকৈ যে বাকী যে ড্ৰাগছে হওক অন্যান্য অপৰাধী হওক সেইখিনিৰ ওপৰত বেছি গুৰুত্ব দিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষীক আহ্বান জনাইছিলে মই গম নাপাওঁ বিষয়ে আমাৰ কাম হ'ল অসমৰ নিৰাপত্তা বিঘ্নিত নোহোৱাকৈ ৰখা আৰু ভৱিষ্যতটো যাতে আমাৰ অসমৰ নতুন প্ৰজন্মৰ এটা উন্নত ভৱিষ্যত হয় ভাল সুনাগৰিক হয় আৰু ভাৰতবৰ্ষৰ অখণ্ডতাৰ লগত অসম পুলিচে আপোচ নকৰে আৰু অসম পুলিচে কি কৰিব পাৰে কৰি দেখুৱাই থৈছে আৰু অসমক নিশ্চয় ৰক্ষাৰ কাৰণে অসম পুলিচে পূৰা আহুপৰু